Hi guys, welcome to my channel. কি খবৰ সকলোৰে আশা কৰিছে সকলো ভালে আছে। মই আন এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালো। এতিয়া আছে গধূলি চাহ কাপ খাই উঠিলো। 4:30 বাজিলে। এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু ভাল পাব ভিডিঅ'টো চাই আৰু শেষত জনাব কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব সকলোৱে জনাব আৰু আপোনালোকে ইমান ধুনীয়া কমেন্ট কৰে সঁচাই ভাল লাগে বহুত আপোনালোকৰ কমেন্টবোৰ মই যিমান পাৰো চেষ্টা কৰো ৰিপ্লাই দিবলৈ আৰু আগলৈ ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম সকলোৱে চাই থাকিব শেষলৈ আৰু এতিয়া যাও বজাৰলৈ আবেলি মানে গধূলিয়ে হ'ল বজাৰ যাও অলপ বজাৰ আছে কৰি আহো দেখো ধুনু জোতা পিন্ধিছা নে হা জোতা যে পিন্ধিলো আমি কৰি থাকো এতিয়া গৈ থাকো আৰু থ্ৰেডিংও কৰিব লগা হৈছে বহুত গজিছে কৰি আহো একেলগে যাও মই দুটামান বজাৰো আছে এটা পাৰ্লাৰতো সোমাম এফালে গেট পৰিছে ট্ৰেইন আহি আছে আৰু আমি ৰখি দিলো क्या ट्रेन आइले फोन करे মানে ফুল নাম্বাৰটো আজি ট্ৰেইন আহিব নে কবা আহিব তাৰপিছত পটককে গেটখন পেলাই দিয়ে আমি আহি নেশ্যনেল হাইৱেত উঠিলো গাড়ীত তেল নাই তেল ভৰাই লওঁ ইয়াতে তেল ডিপত সোমাইছো তেল ডিপত সোমাইছো গাড়ীত তেল ভৰাই লওঁ একেবাৰে তেল নাই কেতিয়াবা হঠাৎ কৰবাত যাব লগা হ'লে দিগদাৰ হয় সেইবাবে তেলটো ভৰাই থওঁ আৰু বজাৰো কৰি লওঁ শুনো কি হ'ল আগবাই দিব লাগিব এইফালে কমলপুৰ মিড ষ্টেডিয়ামত হৈ আছে ক্ৰিকেট খেল ধুনুৱে কৈ আছে খেল দেখাবলৈ আহিব লাগে কেজিৰ বজাৰ কৰিব আহিলোৱে আৰু ইয়াতো এবাৰ সোমালো তাক দেখুৱাই দিওঁ নিজৰ সপোন আৰু এখোজ আগবঢ়াই নিয়াৰ উদ্দেশ্যে শংকৰাজান শিক্ষা নিকেতন কমলপুৰত নতুন ডিফেন্স একাডেমি এখন প্ৰতিষ্ঠান গঢ় দিয়া হৈছে ইয়াত বিভিন্ন ধৰণৰ কোৰ্চসমূহৰ শিক্ষা প্ৰদান কৰা হয় তাৰ ভিতৰত আছে ইণ্ডিয়ান নেভি ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান এয়াৰফ'ৰ্চ SSC GD আসাম পুলিচ আৰু ডিফেন্স ৰিলেটেড যিমান এক্সাম আছে তাৰ কাৰণে নিজকে সক্ষম কৰি তুলিবৰ কাৰণে যিখিনি প্ৰশিক্ষণৰ প্ৰয়োজন যিখিনি শিক্ষাৰ প্ৰয়োজন সকলো ধৰণৰ শিক্ষা একাডেমিত এখন শংকৰাজান শিক্ষা নিকেতন কমলপুৰত গঢ় লৈ উঠিছে আপোনালোকে খবৰ কৰিব পাৰিব আমাৰ বিশাল আয়োজনৰ ক্ষেত্ৰত
প্ৰতি মুহূৰ্তত যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে নিজৰ একদম 6 মারবেল First semi-final of this tournament between BK11 and Striker 11. Both the teams are all set for this encounter. Toss is already done, and the news from center is Striker 11 won the toss selected to get fast. হ্যাঁ And drone camera is now on sky. You can see very clearly, recording live all the corners. Drone camera entering into the field for the first time, first experience by Kamalpur Star Club. Here you can see the drone camera recording live all the moments of cricketing action on the ground. বাবা ড্রোন দেখো কোন উড়াইছে It's a very beautiful experience. First innings of this first semi-final, BK11 and Striker 11. এইটো লাইটৰ পোহৰত আছে দেখা নাপায় কোতে First innings, লাইটৰ পোহৰত first over and first ball likely to be starting. রংখন কোনে চলাইছে বাবা Great support from the fielders, inspiration for bowlers. You can see the drone camera moving from one corner to another, recording all the sounds. দেখাইছে লাইভ A new experience লাইভ taken by the organizing committee চাই থাকো here in Kamalpur Mini Stadium. ওখানে কি দেখাই দেখা আর টিভি দিব আমি চাই আছো ইয়াৰ পৰা হয় নে নহয় আৰু যিসকলে ইয়াতে অহা নাই সিহঁতেও দেখা পাব Beautifully played. 6 runs for Striker 11. কেনেকুৱা লাগিছে চাইডটো ভাল লাগিছে পুরা It's a huge appeal. Let's see the result. চিঞৰি দিয়াচোন একবাৰ Umpire is not convinced with the appeal. With this support from the field. It's a huge appeal once again, and this time the bowler is successful. Fast back throw. BK11 got the fast back throw. হ্যাঁ Striker 11 একটা গেছি আর একটা গেছি lost his early wicket. For the score of 6 runs. একটা মাবুন First over, second over. আরে একবার লাস্ট বল First experience taken by Kamalpur Star Club to have a drone camera capturing all moments live. Quick running between the two. খেল চাই আহিলোঁ ৰাতিও হ'ল বহুত আৰু ঠাণ্ডা গুচি আহিলোঁ বহুত ঠাণ্ডা পৰিছে 2 অভাৰ চালোঁ তাৰপিছত আহিলোঁ গুচি কোনো নাহে জোৰ কৰি আনিছোঁ আৰু এইখিনি বজাৰ আনিলোঁ এয়া চব্জি গাজৰ বিলাহী আৰু উৰহি আছে তাৰপিছত নহৰু আনিলোঁ এয়া এইখিনি চাৰ্ফ আছে তেল পিঁয়াজ চাহপাত আছে আৰু এইখিনি মাংস আনিলোঁ মাংসখিনি বনাওঁ এতিয়া আৰু আহি পালোঁ ইমান ঠাণ্ডা লাগিছে মোৰ থ্ৰেডিং কৰা নহ'লে কাৰণ খেলত সোমালোঁ ধুনুৰ বাবে সোমোৱাৰ নিচিনা হ'ল আৰু ধুনু খেল চাই ক'লে তাৰপিছত সি দিগদাৰ কৰাৰ বাবে সোমালোঁ তাত খেলতো আৰু ইমান ঠাণ্ডা পৰিছে বহুত ঠাণ্ডা লাগিছে থ্ৰেডিং কৰা নগ'লে আহি ঘৰ পালোঁ এতিয়া খানা বনাওঁ আজি মিষ্টাৰ এতিয়া জিম গ'ল আমাক থৈ জিমলৈ বুলি কৈছে আৰু আজি বনাব দিছে ৰুটি খাব বোলে ৰুটি আৰু মাংস যিটোকে আনিছোঁ আনি লৈ আৰু ৰুটি খাম আজি ধুনুৱে ভাত খাব ধুনু আৰু মায়ে ভাত খাব এইফালে মাক আলু পিঁয়াজ কাটিব দিছোঁ কাটি আছে ধুনু ইয়া খেল চাই কেনেকুৱা লাগিল কোৱা ভাল লাগিছে আৰু দোকানত গ'লে যে কিণ্ডাৰ জয়টো ল'বই কিণ্ডাৰ জয় খোৱা ইমান ভাল নহয় কিন্তু বস্তুটো যিটো খেলা বস্তু পায় সেইটো কাৰণে কিণ্ডাৰ জয় খায় কিণ্ডাৰ জয় লৈ
প্লেন পাইছো প্লেন পাইছে নেকি প্লেন এতিয়া লগাব পৰা নাই পাপাকো নাই জিম গৈছে কোনে লগাই দিব এতিয়া এই লগাই মই লগাই দিব লাগিব লগাই দিয়াচোন পাৰনে নোৱাৰবা লগাব ন চাব লাগিব সেইখন কৈ ছবিখন কৈ হেলচা সি বিৰাট ভাল পাইছে আহিব বিচৰাই নাছিল তাৰপিছত ইমান ঠাণ্ডা আৰু ৰাতিও হ'ল বহুতখিনি মানে কি 7:30 বাজিছে 7:30 বজা মই গুচি আহিলোঁ আৰু সেইফালে ভাত বনাব ন লাগে ঘৰৰ কামবোৰ থাকে সেইবাবে মই দিব লাগিব মই লগাই দিব লাগিব ঠিক আছে মাংস বনাই আছো পেলে এয়া আটা মঠি থৈ দিছো ৰাতিৰ সাজ ৰেডি ৰুটি আৰু মাংস এইফালে আচাৰ আৰু পিঁয়াজ এতিয়া খাই লওঁ আৰু এতিয়া খাবলৈ বহিছোঁ ডাইনিঙত গতিকে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিব লগা সকলো ভিডিঅ' আপোনালোকে সময়মতে পাই থাকিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই